হেল্ল' ফ্ৰেণ্ডছ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখন যদি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনত আপোনালোকে দেখিবলৈ পাব দেউতাকে অদিতিৰ বাবে বাট চাব আৰু অদিতি অহাৰ লগে লগে তাইক প্ৰশ্ন কৰিব যে তুমি ইমান দেৰিকৈ কিয় আহিছা? এইখন ঘৰৰ বোৱাৰী ইমান দেৰিলৈ বাহিৰত থকাৰ কোনো নিয়ম নাই। তোমাক যে মই চাকৰিটো কৰিবলৈ দিছোঁ সেই বুলিয়েই তুমি মোৰ মূৰৰ ওপৰত উঠি নানাচিবা। যদি এইখন ঘৰত থাকিবলৈ মন আছে তেন্তে মোৰ নিয়মৰ শিকলি ভৰিত নিজেই বান্ধি লোৱা। যদি মই বান্ধিব লগা হয় তেতিয়া কিন্তু শিকলিৰ চেপাত ভৰি ভাঙি যাবও পাৰে। তেতিয়া বাৰু অদিতিয়ে দেউতাকক কি উত্তৰ দিব জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। এইফালে আকৌ মন্দিৰাই দেউতাকৰ অফিচৰ সকলো কাগজ পাতিতে নিজৰ নাম কৰিবলৈ চেষ্টা কৰিব আৰু তেতিয়া অধিৰাই সেইবোৰ কথা গম পাই তাইক ক'ব যে তুমি যিবোৰ কাম কৰিবলৈ লৈছা এইবোৰ কথা যদি দেউতাই গম পায় তেন্তে তোমাক আৰু মোক এইখন ঘৰৰ পৰা উলিয়াই দিব। এতিয়া বাৰু দেউতাকে মন্দিৰাই এই ৰহস্যৰ কথা জানিব পাৰিবনে? ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে আদিৰ ওচৰলৈ যাব আৰু দেউতাকে যে তাইক যি ধৰণৰ ব্যৱহাৰ কৰিছে সেইবোৰ কথা আদিক ক'ব আৰু তেতিয়া আদিয়ে কি ক'ব? এইফালে আকৌ অদিতিয়ে আদিৰ বাবে অনা চকলেটটো আদিক দিব আৰু ক'ব যে লোৱা, এইটো মই তোমাৰ বাবে আনিছোঁ। আৰু তেতিয়া আদিয়ে ক'ব যে মোৰ কি এতিয়া চকলেট খোৱাৰ বয়স আছে নেকি? দুদিনমানৰ পিছত নিজৰ ল'ৰা ছোৱালীকেইটাক চকলেট দিয়াৰ সময় আহি পৰিব। এতিয়া বাৰু অদিতিয়ে যে মাক হ'বলৈ ওলাইছে এই কথাটো ঘৰৰ পৰিয়ালে গম পাবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।